নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিনি শৰ্মা। আজি মই ফাৰ্ষ্ট ব্লগ বনাইছোঁ। আশা কৰোঁ আপোনালোকে মোক ছাপোৰ্ট কৰে যেন। আজি মই আপোনালোকক দেখাম লিকাবালিৰ ওচৰত থকা এখন জনপ্ৰিয় থান, যিখনৰ নাম হৈছে মালিনী থান। ব'লক। আজি আমি মালিনী থানলৈ আহিছোঁ। মালিনী থানৰ ভিতৰলৈ সোমাইছোঁ। বহুত ওপৰত আছে, গৈ আছোঁ। আপোনালোকে চাই যাব। বহুত ধুনীয়াকৈ বনাইছে মালিনী থানখন। নতুনকৈ বনাইছিলা, বহুত দিন অহা নাছিলোঁ। এয়া তেজপুৰৰ পৰা বা আহিছে। আমাৰ বৌ, এয়া বৌ ছোৱালী। এয়া বাহঁতো আহি আছে। এজনী মই হয়, হাই গৈ আছোঁ। ফাইনেলি আহি মালিনী থানৰ ওচৰ পাই গৈছোঁ। এইখন মালিনী থান। বাহঁত ক'ৰবাত থাকি আহিলে, মানুহ ভাগৰ লাগিলে ইয়াত বহিব পাৰে। আছে বাৰু। ব'লক। বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই আছে। ইয়াত পুলিচ আছে। পাৰ ইমান ধুনীয়া এটা পৰিৱেশ। চাওক, আহি ফাইনেলি সোমাব লৈছোঁ। বহুত ধুনীয়া স্পেচিয়েলকৈ বনাই আছে। এতিয়া আমি যাবলৈ ওলাইছোঁ। নাযাব, সেইটো কাৰণে একেবাৰে ইয়াতে সোমাই। এয়া বহুত ধুনীয়া ধুনীয়া ৰাম, হনুমান, বহুত দেৱতাক হেৰি কৰিছে। বহুত ধুনীয়াকৈ বনাইছে বুলি কৈছোঁ। আপোনালোকো আহিব, চাবহি। বহুত ভাল লাগিছে জেগাটো। আকৌ আহিম, ভালদৰে এনজয় কৰিব নাপালোঁ বাৰু। থানৰ ওপৰৰ অংশত ৰুক্মিণী থান আছে, কিন্তু আমি সময় অভাৱৰ কাৰণে ৰুক্মিণী থানলৈ যাব নোৱাৰিলোঁ। পিছৰবাৰ আহিলে আপোনালোকক মই আকৌ এটা নতুন ভিডিঅ' ৰুক্মিণী থানখন দেখুৱাম। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ সময়ৰ অভাৱৰ কাৰণে। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।